আজি মানে পুৱাই আহি গ'লো কলেজত, আপোনালোকে চাব পাৰে। তো আজি মানে প্ৰথমবাৰ আহিছোঁ কলেজত, তো এইটো মানে গেট চাব পাৰে। তো বলক ইফালে এণ্টাৰ হ'ব, তো বলক গৈ থাকোঁ। তো এতিয়া মানে মই গুৱাহাটীত যাওঁ, তো এতিয়া গুৱাহাটী যাব লাগে আৰু ফটাফট। তো হেই গাইজ, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই নিউ ব্লগ। তো আজি মানে পুৱাই আহি গ'লো কলেজত, আপোনালোকে চাব পাৰে। তো আজি মানে প্ৰথমবাৰ আহিছোঁ কলেজত, তো পিনে ভাইহঁতক লগ পালোঁ। ভাই কি খবৰ? ভালে তোমাৰ? তো ভালে। তো পিনে মানে মই আহিলোঁ কলেজত, আপোনালোকে চাব পাৰে। তো মানে আজি যিহেতু ফাৰ্ষ্ট ডে বুলি কলেজত আহি গ'লোঁ আৰু, তো পিনে চাব পাৰে পৰিৱেশটো আপোনালোকে। তো এইখনে কলেজ চাব পাৰে, হাজো হাই ছেকেণ্ডাৰী। তো এতিয়া মানে আপোনালোকক মানে ভিতৰৰ পৰিৱেশটো দেখাই আছোঁ। তো এইটো গেট, তো মানে ভিতৰৰ পৰিৱেশটো দেখাই। তো এইটো মানে গেট চাব পাৰে। তো বলক ইফালে এণ্টাৰ হ'ব, তো বলক গৈ থাকোঁ। তো মানে এইপিনে নতুনকৈ বনাই আছে ক্লাছৰুম, তো ইফালেদি এণ্টাৰ হয় ইফালেদি। তো মানে যিহেতু কৈছোঁ ডেইলি ব্লগত চেলেঞ্জ লৈছোঁ, তো ডেইলি ব্লগটো দিবই লাগিব। তো পিনে সেইকাৰণে চাওক, পিনে নতুনকৈ বনাই আছে। তো আজি কেমেৰা কোৱালিটি কেনেকুৱা পাইছে? তো আজি বনাই আছোঁ আইফোনেৰে ব্লগ। তো ইফালে ওপৰত যাব পাৰি, তো ওপৰৰ পৰা দেখাওঁ একবাৰ। তো এতিয়া ওপৰত গৈ আছোঁ, তো ইয়াৰ পৰা এখন মানে ষ্টেডিয়াম দেখা পায়। তো ইয়াৰ মানে পৰিৱেশটো চাওক, কি কম। তো এইফালে মানে নতুনকৈ বনাইছে বিল্ডিং, কি কম আৰু। ৱাও। আৰু মানে সিফালে এখন ষ্টেডিয়াম আছে, আপোনালোকক দেখাই আছোঁ, ষ্টেডিয়াম এখন আছে। তো এইবিলাক চাব পাৰে, এখন ষ্টেডিয়াম। তো ইয়াত মানে যোৱাকালি ফাংচন গ'ল, তো ইয়াতো মানে যোৱাকালি ফাংচন গ'ল। তো আজি মানে ফাৰ্ষ্ট ডে কলেজ আহিলোঁ, ভালেই লাগিল বাৰু ফাৰ্ষ্ট ডে কলেজ আহি। আজি মানে ইউনিফৰ্মত অহা নাই, এনে নৰ্মেলি আহিলোঁ আৰু। তো এতিয়া মানে তলৰ ফালে যাওঁ, তো তলৰ ফালে যাই দেখাই আছোঁ আপোনালোকক, তো বলক। তো এইবিলাক চাওঁ না, কি ধুম ষ্টেডিয়ামৰ লাইট লগাই থৈ দিছে। তো এতিয়া মানে তলফালে নামি আছোঁ, তো বলক দেখাওঁ। তো এইপিনে মানে চাব পাৰে ফ্ৰণ্ট চাইডটো কেনেকুৱা এটা ষ্টাইলত বনাইছে, তো মজা আৰু কি ক'ম। তো মানে মোৰ বেক চাইডত চাব পাৰে, মানে একদম ফ্ৰণ্ট চাইডটো কি মজা এটা বনাইছে, চাওক। ৱাহ। তো আপোনালোকে যে এই ভ্লগটো চাই আছে, এই ভ্লগটো মানে 11 নম্বৰ চিৰিজ। তো আপোনালোকে ছাপোৰ্ট কৰিব আৰু বা কেমেৰা কোৱালিটি ভাল কৰিব চেষ্টা কৰিম। তো জাষ্ট মানে ফাৰ্ষ্ট ডে কলেজ আহিলোঁ, সেই আৰু। তো ভাবিলোঁ ভিডিঅ'টো বেছি দীঘল নকৰোঁ, এনে কলেজখন দেখাই দিলোঁ আৰু আপোনালোকক অলপমান। কেতিয়াবা আৰু ভালকৈ দেখাম, যদি মই পাৰ্মিশ্যন লৈ বঢ়িয়াকৈ মজাকৈ দেখাম। তো এতিয়া মানে জাষ্ট এনেই এটা বনালোঁ আৰু আজি ফাৰ্ষ্ট ইয়াৰ ফাৰ্ষ্ট ডে বুলি। তো ভাবিলোঁ ভিডিঅ'টো সেনেকৈ সমাপ্ত কৰিম আৰু বেছি দীঘলীয়া নকৰোঁ। তো যিহেতু ঘৰতো যাওঁ আৰু আজি। তো ইয়াৰ পৰা ভিউটো চাওঁ একবাৰ, ৱাও। তো ইয়াৰ পৰা মানে ভিউটো চাওক, কেনেকুৱা এটা ভিউ। তো এতিয়া টাইমটো দেখাই দিওঁ আপোনালোকক। তো এতিয়া প্ৰায় টাইম হৈ আছে 11:44। তো মানে ভাই কি খবৰ এনা কৈ দি খবৰ। চেনেলটো ছাবস্ক্ৰাইব কৰিব দে, চেনেলটো সাবস্ক্ৰাইব কৰি দিবি। বাকী ক'ত ঘৰ? মোৰ হাজো। তো মানে এইপিনে চাওক, পৰিৱেশ চাওক। তো পিনে মানে টাইম চাওক 8টা বাজে। তো মানে কলেজৰ পৰা আহিলোঁ, কলেজৰ পৰা আহি আৰু মানে ডাইৰেক্ট বাগাৰে দিলোঁ, ভিডিঅ' কৰা নহ'ল। তো এইফালে এতিয়া দোকান খুলি দিলোঁ। তো প্ৰায় 7টামান বাজিল, টাইমটো দেখাই আছোঁ। তো এতিয়া মানে প্ৰায় আপোনালোকে টাইম চাব পাৰে, প্ৰায় 8টা বাজে। তো মানে সেই ৰাতিপুৱাই মানে ভ্লগটো আৰম্ভ কৰিছোঁ, এতিয়া মানে প্ৰায় 8টাই বাজিল। তো মানে মই আজি 2টা মোবাইলেৰে শ্বুট কৰিলোঁ, তো এইটো চাওক। তো এইখনে দোকান আৰু, তো ইয়াতে মানে ৰাতি 10টামানত গ'লে থাকিম। তো তাৰ জুম চাব নেকি ফোনটোৰ? তো চাওক, ৱাও। তো আপোনালোকে মানে মোৰ ভিডিঅ'বিলাকত ছাপৰ্টেই নকৰে, তো আপোনালোকক দেখাই আছোঁ। তো এইপিনে চাওক, ছাবস্ক্ৰাইব। কি ক'ম আৰু। তো আজি ভিডিঅ'টোত বাৰু অলপমান ছাপৰ্ট কৰিছে। তো
তো অলপমান মানে ছাপোৰ্ট কৰিব তো সেই আৰু তো যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো সেই আৰু তো আপোনালোকে অলপমান ছাপোৰ্ট কৰিব কেৱল নেক্সট ভাল ভাল ভিডিঅ' আনিব চেষ্টা কৰিম তো এতিয়া মানে প্ৰায় দোকান 10টামান বজাত গেলি খুলিম তো আজি তো মানে আপোনালোকে ক'ব মানে কলেজৰ ভ্লগটো আজি কেনেকুৱা পালে কমেণ্টত তো এতিয়া মানে মই গুৱাহাটীত যাওঁ তো এতিয়া গুৱাহাটী যাব লাগে আৰু ফটাফট তো এটা মানে কাম আছে ইমাৰ্জেঞ্চি তো এতিয়া গুৱাহাটীত যাওঁ আৰু তো এতিয়া মানে গুৱাহাটী যাওঁ ফটাফট তো বাই নেক্সট ভিডিঅ'ত লগ পাম